হেল্ল' ষ্টুডেণ্টছ তো আজি মই তোমালোকক তোমালোকে যোনবোৰ কমেণ্ট দিছিলা সেইবোৰ প্ৰশ্নৰ সলিউশ্যন বিচাৰি মই এই ভিডিঅ'টো বনাইছোঁ যাতে তোমালোকক হেল্পফুল হয় এইটো ভিডিঅ'টো আৰু তোমালোকে মেট্ৰিকৰ এক্সামটো নিজৰ গ'ল মতে বা নিজে যি ভাবাত সেইটো মতে এচিভ কৰিব পাৰিবা বা তোমাৰ গ'লটো যিমান আছে সেইটো তুমি এচিভ কৰিব পাৰিবা। তো তোমালোকে কমেণ্টত ঘাইকৈ এনেকা কুৱেশ্যন দিছা যে বা মোৰ ছ'চিয়েল ছায়েন্সত বহুত প্ৰব্লেম হৈছে, বাকী ছাবজেক্টটো মোৰ হৈ গৈছে কিন্তু ছ'চিয়েল ছায়েন্সত বহুতখিনি ৰৈ গৈছে আৰু ডেট চন এইবোৰ মুখস্থ কৰিব পৰা নাই। আকৌ কিছুমানে দিছা যে বা মই টাইম টেবুল মেইনটেইন কৰিব পৰা নাই, ৰুটিন বনাব পৰা নাই, কেনেকৈ কৰোঁ মই বুজি পোৱা নাই, এনেকৈ দিছা। তো মই এইবোৰ বিশেষকৈ দুটা টপিকৰ ওপৰত আজি ভিডিঅ'টো বনাইছোঁ যাতে তোমালোকক এইটো ভিডিঅ' দি অলপ হেল্পফুল হয়, অলপ মটিভেশ্যন পোৱা আৰু ভালকৈ পঢ়ি যোৱা আৰু মেট্ৰিকৰ ৰিজাল্টটো ভাল কৰা। সো ফাৰ্ষ্টৰ টপিকটো হৈছে ছ'চিয়েল ছায়েন্সৰ কথা। তো ছ'চিয়েল ছায়েন্সত মই ক'ব গ'লে কিছুমান এনেকুৱা ষ্টুডেণ্ট থাকে যোনে ছ'চিয়েল ছায়েন্সটো বহুত ভাল পায়, মানে পঢ়ি থাকে বা হিষ্ট্ৰীটো বহুত ভাল পায় বা ইণ্টাৰেষ্টিং পায়। আকৌ কিছুমান এনেকুৱা ষ্টুডেণ্ট থাকে যোনে হিষ্ট্ৰী দেখিব নোৱাৰে বা বহুত ভাল নাপায়। ময়ো ক্লাছ 9লৈকে তেনেকুৱা আছিলোঁ বা ময়ো তেনেকুৱা আছিলোঁ, মানে চন টন এইবিলাক মোৰ একো ইণ্টাৰেষ্ট নাছিলে বা পঢ়ি একদম আমনি লাগি গৈছিলে, চেপ্টাৰ যিহেতু বহুত লং ন, একোৱে ইণ্টাৰেষ্ট নাছিলে, তেনেকৈ আছিলে। কিন্তু মই এতিয়া যোনটো ফাৰ্ষ্ট ইয়াৰত আছোঁ, মই ফাৰ্ষ্ট ইয়াৰত এতিয়া হিষ্ট্ৰী লৈছোঁ কাৰণ মই ক্লাছ 10ত যেতিয়া পঢ়িছিলোঁ তেতিয়া মই বহুত ইণ্টাৰেষ্ট পাইছিলোঁ। মানে ক্লাছ 10ত আমাৰ টিচাৰজনো বহুত ভাল আছিলে, তেওঁ আমাক মানে হিষ্ট্ৰীটো বহুত ভালকৈ বুজাইছিলে। তাৰ পৰাই মোৰ পূৰা ইণ্টাৰেষ্ট লগা হ'ল যে এনেকুৱা তেনেকুৱা। আৰু তেওঁ যেতিয়া ষ্টৰিবোৰ বুজাইছিলে ন, তাৰ পাছত কি হৈছিল এইটো মানে শুনিবলৈও বহুত মানে ইচ্ছা গৈছিলে। তো তোমালোকে তেনেকুৱাও হ'বা, কিন্তু কেনেকৈ পঢ়িব লাগিব সেইটো তুমি মানে জানি ল'ব লাগে যে হিষ্ট্ৰীটো এনেকুৱা পঢ়িব লাগিব। যদি তুমি পঢ়া মেথডটো জানি লোৱা ন, তেতিয়াহ'লে কিন্তু তোমাৰ প্ৰিয় ছাবজেক্ট হিষ্ট্ৰীয়ে হৈ পৰিব বা SSTয়ে হৈ পৰিব। তো আজি মই তোমালোকক ক'ম যে ছ'চিয়েল ছায়েন্সটো কেনেকৈ পঢ়িব লাগে বা ছ'চিয়েল ছায়েন্সটো কেনেকৈ ষ্টাডি কৰিব লাগে, কেনেকৈ মনত থ'ব লাগে বা ডেট চনবোৰ কেনেকৈ মনত ৰাখিব লাগে, মই আজি তোমালোকক তাৰ বিষয়ে ক'ব ওলাই আছোঁ। তো ফাৰ্ষ্টত হৈছে আমাৰ ছ'চিয়েল ছায়েন্সটো আমি কেনেকৈ পঢ়িব লাগে। তো ছ'চিয়েল ছায়েন্সত আমি ক'ব গ'লে বহুত লং চেপ্টাৰ থাকে। এতিয়া ক্লাছ 10ৰ ফাৰ্ষ্ট চেপ্টাৰটো যেনে বংগ বিভাজন আৰু স্বদেশী আন্দোলন আছিল চাগে। তো সেইটোৰ তোমালোকে কি কৰিবা যে দুটা চেপ্টাৰ বনাই ল'বা, এটা চেপ্টাৰৰ তোমালোকে দুটা চেপ্টাৰ বনাই ল'বা। তুমি ধৰা আজি বংগ বিভাজনটো অকল পঢ়িলা, আজি অকল বংগ বিভাজনৰ টপিকটো পঢ়িলা, কালি যাবা স্বদেশী আন্দোলন। এদিনতে বহুত চেপ্টাৰ বা চব সম্পূৰ্ণ চেপ্টাৰটো কৰিব একো দৰকাৰ নাই। তোমালোকে যিমান পাৰা সিমান কৰিবা, তোমালোকে যিমান ট্ৰাই কৰা সিমান কৰিবা। মানে তুমি আজি ধৰা বংগ বিভাজন পঢ়িলা, কালি পঢ়িলা স্বদেশী আন্দোলন, এনেদৰে পঢ়ি গ'লে তোমাৰ নিজৰে মানে ডাউট ক্লিয়াৰ হয় আৰু অলপ পঢ়ি গ'লে তোমাক বৰিঙো নালাগে বা ভাল লগা হৈ যায়। তাৰ পাছত কি আছে ডেট আৰু চনৰ কথা। তো আমি কি কৰিব লাগে যে ডেট আৰু চনৰ আমি এটা ছেপাৰেট নোট বনাই ল'ব লাগে। এটা এনেকুৱা বহি বনোৱা য'ত তোমালোকৰ অনলি ডেট আৰু চন থাকে, যে ইমান ডেটত এইটো ঘটনা হৈছিল, ইমান ডেটত এইটো ঘটনা হৈছিল, বা 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰত স্বাধীন হৈছিল বা এতিয়া এনেকুৱা হৈছিল। তেনেদৰে তোমালোকে ডেট বনোৱা আৰু সেই নোটতে তোমালোকে কি লিখা, ইয়াতে যাতে মই আজি 10ৰ কিতাপ চাইছোঁ আৰু মোৰ মনতো পৰিছে যে ইয়াতে বহুত কিতাপ আৰু লেখকৰ নাম আছে ন, ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো কিতাপ, আকৌ কাৰ এইটো মানে উদ্যোগ খানাত কি হৈছিল, এনেকুৱাও তোমালোকে নোট বনাই ল'বা যে ৰবীন্দ্ৰনাথ ঠাকুৰ ইকুৱেল এইটো, ভাই এক ঠাই, ৰবীন্দ্ৰনাথ ঠাকুৰ ইকুৱেল ভাই এক ঠাই, বন্দে মাতৰম ইকুৱেল এইজন লেখকে কৰিছিল। এনেদৰে তুমি নোটতে মানে ইকুৱেল দি সেইটো বনাই লোৱা, যাতে তোমালোকে নোটটো অপেন কৰা ন, মানে লং কুৱেশ্যন বনাব নালাগে, জাষ্ট ইকুৱেল দিয়া আৰু সেইটো লিখি দিয়া, ৰবীন্দ্ৰনাথ ঠাকুৰ ভাই এক ঠাই। এনেদৰে পুৰা তোমালোকে নোটবোৰ তৈয়াৰ কৰিবা, যাতে তোমালোকক মানে নোটটো পঢ়িয়ে মানে মনত আহি যায় আৰু পুৰা নিজকে ইণ্টাৰেষ্টিং লাগে। তো ছ'চিয়েল ছায়েন্সৰ এইটোৱে কথা। আৰু আহিল জিঅ'গ্ৰাফীৰ কথা। জিঅ'গ্ৰাফীটো নিজে পঢ়িব লাগিব আৰু জিঅ'গ্ৰাফীৰ মেপৰ পুৰা প্ৰেক্টিছ কৰা, মেপ অঁকাটো পুৰা প্ৰেক্টিছ কৰা, কাৰণ তাতে 10 নম্বৰমান থাকে, 10 নম্বৰ থাকে চাগে। তো তোমালোকে মেপ যদি প্ৰেক্টিছ কৰা 10 নম্বৰ গোটা উঠাই ল'ব পাৰিবা। আৰু ছ'চিয়েল ছায়েন্সত আমি কি কৰোঁ যে আমি পুৰা ডাঙৰ চেপ্টাৰটো উঠাই লওঁ আৰু আমি ভাবোঁ এইটো বহুত ডাঙৰ চেপ্টাৰ, মোৰ দ্বাৰা নহ'ব, বহুত বৰিং। আমি এনেকুৱা কৰিব নালাগে। ফাৰ্ষ্টত আমি কি কৰিব লাগে, ধৰা আজি তুমি ছ'চিয়েল ছায়েন্স পঢ়িব গৈ আছা, তুমি ফাৰ্ষ্টতে টান চেপ্টাৰ নোলাবা, তুমি যোনটো ইজি আছে বা যোনটো সৰুকৈ আছে সেইটো ওলাবা। তেতিয়া তুমি যেতিয়া সেইটো কমপ্লিট কৰিবা ন, তো নিজকে এটা মটিভেশ্যন আহিব যে মই ছ'চিয়েল ছায়েন্স পাৰোঁ, মই কমপ্লিট কৰিলোঁ। তাৰ পাছতহে লং কুৱেশ্যন উঠাবা, লং চেপ্টাৰ উঠাবা। শ্বৰ্ট চেপ্টাৰ এটা কৰিলা, তাৰ পাছত লং চেপ্টাৰ এটা উঠাবা আৰু লং চেপ্টাৰক দুটা ভাগত ভাগ কৰিবা বা তিনিটা ভাগত ভাগ কৰি দিবা।
তাৰ মানে টপিক ৱাইজ পঢ়িবা বা টপিক পঢ়িবা বা মহাত্মা গান্ধীৰ টপিকত পঢ়িলা, আকৌ বেলেগ আন্দোলনৰ টপিকত পঢ়িলা, এনেকৈ কৰিবা। আৰু চিপাহী বিদ্ৰোহৰ টপিকত কৰিবা, এনেকৈ পঢ়িবা। আৰু এনেকুৱা কিছুমান কুৱেশ্যন আছে যিবোৰ মানে বৰ্ড পুৰা কাটিবই, মানে যিবোৰ পুৰা কমন কুৱেশ্যন, যোনটো মানে প্ৰিভিয়াছ ইয়াৰতো আহিছে বা কুৱেশ্যন বেংকতো আহিছে, এনেকুৱা কুৱেশ্যন মানে তেওঁলোকে কাটিবই, যিটো আমি জানো। যেনে চিপাহী বিদ্ৰোহ কিয় হৈছিল বা চিপাহী বিদ্ৰোহৰ পাছত ফলাফল, মানে চিপাহী বিদ্ৰোহৰ ফলাফল কি, চিপাহী বিদ্ৰোহৰ কাৰণবোৰ কি, এনেকুৱা কিছুমান কুৱেশ্যন বহুত কমন আছে যোনটো আমি কিতাপত চালে গম পাম। আৰু তেনেকুৱা কুৱেশ্যন পঢ়াটো অতিকৈ দৰকাৰী। সেইটো পঢ়িলে তোমালোকৰ মানে তেওঁলোকে যেতিয়া পেপাৰ কাটিব সেইটো মানে পুৰা কমনত আহিবই, তেওঁলোকে দিবই লাগিব। মানে তেনেকুৱা কুৱেশ্যনবোৰ চোৱাটো পুৰা মেইনলি দৰকাৰী, তেতিয়া তোমালোকে পুৰা মানে গোটা মাৰ্ক তাৰ পৰাই পাই যাবা। তো ফাৰ্ষ্টত যদি তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ হোৱা নাই, তেতিয়া যোনবোৰ চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ফাৰ্ষ্টত সেইবোৰ কৰা, আৰু তাৰ পাছত ভিতৰৰ কুৱেশ্যনটো পুৰা চিন মাৰি থবা, কাৰণ সেইটো MCQত অহাটো পুৰা খাটাং আছে। মানে MCQতটো আহিব লেখকৰ নাম হওক, চন হওক, কিতাপৰ নাম হওক, কাৰখানাৰ নাম হওক, কল কাৰখানাৰ নাম হওক, এনেকুৱা পুৰা অহাটো পুৰা খাটাং। তো ছ'চিয়েল ছায়েন্স এনেকৈ পঢ়ি যাবা আৰু নিজকে মানে পুৰা ষ্টৰি টাইপে বুজাবা, মানে পাঠ বা বৰিং লগাটো নুবুজাবা, পুৰা ষ্টৰি টাইপে বুজাবা, তেতিয়া নিজকে পঢ়ি ইণ্টাৰেষ্ট আহিব। আৰু মেইনলি এটা কথা হ'ল, যেতিয়া তুমি ছাবজেক্টটো নিজৰ মনত ভাবিবা ন, এইটো ছাবজেক্টটো ভাল বা মই পঢ়িম বা মই পাৰিম, এনেকৈ ভাবিয়া তেতিয়াহে ছাবজেক্টটো তুমি পঢ়িব পাৰিবা। যদি তুমি ছাবজেক্টকে ভাল নোপোৱা, তুমি ছাবজেক্টক প্ৰেমেই নকৰা, তেতিয়াহ'লে কিন্তু তুমি নোৱাৰিবা। তুমি মনতে ভাবিব লাগিব যে মই ছাবজেক্টটো পাৰিছোঁ বা ছাবজেক্টটো ভাল, মই পঢ়িম আজি, তেনেকৈ যদি মনত ভাবি লোৱা তেতিয়া তোমালোকেহে পাৰিবা। আৰু বিশেষকৈ ছ'চিয়েল ছায়েন্স পঢ়োৱা টিচাৰজন কেনেকুৱা তাৰ ওপৰতো 50% তাৰ ওপৰতে কথা আছে, যে ছ'চিয়েল ছায়েন্সৰ টিচাৰজনে যদি তোমাক ইণ্টাৰেষ্ট লগাই পঢ়ায় ন, বা তোমাক তেওঁৰ লগত পঢ়ি পুৰা ইণ্টাৰেষ্ট লাগে, তেতিয়াহ'লে তোমাৰ ছ'চিয়েল ছায়েন্সটো আধা স্কুলতে কমপ্লিট হৈ যাব। মোৰতো তেনেকুৱাই হৈছিল, মই ছ'চিয়েল ছায়েন্সৰ কিতাপত পুৰা চিন মাৰি থৈছিলোঁ। যেতিয়া টিচাৰে আমাক বুজাই আছিল ন, বা ছাৰজনে আমাক বুজাই আছিল, তেতিয়া মই কি কৰোঁ, কাঠ পেঞ্চিলেৰে ওচৰতে লিখি থওঁ বা চিন লগাই থওঁ, এনেকৈ পঢ়িছিলোঁ মই 10ত। তেতিয়া মোৰ কি হৈছিলে, মানে স্কুলতে মানে আধাখিনি মোৰ কমপ্লিট হৈ যায়, ঘৰত আহি জাষ্ট ৰিভাইজ কৰিলে মানে মোৰ হৈ যায়, মানে বাকীখিনি মোৰ হৈ যায়। তাৰ পাছত মই যিবোৰত মোৰ ডাউট আছিলে তেতিয়া মই ছাৰক সুধিছিলোঁ, ছাৰে আকৌ ভালদৰে বুজাইছিলে, তেনেদৰে ছ'চিয়েল ছায়েন্স ভালকৈ হৈছিলে। কিন্তু এটা মানে আমাৰ মানে বৰ্ডৰ এক্সামত বা মেট্ৰিকৰ এক্সামত কি হৈছিল, ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰটো পুৰা বেলেগ টাইপৰ আহিছিল। মানে MCQবোৰ কিতাপৰ প্ৰায় নাছিলে, মানে বেলেগ টাইপৰ, যোনটো আমাক না হাফ ইয়াৰলিত দিছে, না প্ৰি টেষ্টত দিছে, না টেষ্টত দিছে, তেনেকুৱা কুৱেশ্যন পেপাৰ আহি গৈছিল। সেইকাৰণে অলপ খেলি মেলি হ'ল, সিমানে। বাকী মই ছ'চিয়েল ছায়েন্স পুৰা পঢ়িছিলোঁ, কিন্তু মানে ভবামতে নহ'ল আৰু, কাৰণ পেপাৰো পুৰা বেলেগ আছিলে। বৰ্ডে কিবা পেপাৰ দিছিলে, মানে আগতে তেনেকুৱা পেপাৰ আমি পোৱাই নাছিলোঁ, জাষ্ট মেট্ৰিকতহে আমি ডাইৰেক্ট তেনেকুৱা পেপাৰ পালোঁ। যদি আগৰ পৰা তেনেকুৱা দিয়া হ'লহেঁতেন আমি সেইটো পেটাৰ্ণ মতে পঢ়ি গ'লোহেঁতেন। চ' তোমালোকে এইটো ভুল নকৰিবা, তোমালোকে যাতে এনেকৈ পঢ়িবা যাতে তোমালোকক যোনবোৰে কুৱেশ্যন নিদিয়ক কিয় তোমালোকে বনোৱা ক্ষমতাটো থাকিব লাগিব, কুৱেশ্যন বনাই কিনে যাতে লিখিব পাৰা। তো মোৰ ছ'চিয়েল ছায়েন্সৰ কাৰণে ক'ব লগা ইমানেই আছিল। বাকী ছ'চিয়েল ছায়েন্স তোমালোকে ভালদৰে পঢ়িবা। তো ছেকেণ্ড প্ৰব্লেম কি আছে, যে মোক বহুতে কৈছে যে বা মই টাইম টেবলটো কেনেদৰে মেনেজ কৰিম বা এতিয়া কেনেকৈ পঢ়িম। তো মোৰ মতে যদি তোমালোকে যদি টাইম টেবল বনায়ে ভাল পোৱা, যদি মানে ইমানৰ পৰা ইমান পঢ়োঁ বা সদায় একে টাইম টেবল ৰুল ফ'ল' কৰি যদি তোমালোকৰ হৈছে, তেতিয়াহ'লে কথা নাই। কিন্তু মই কি কৰিছিলোঁ, মই মোৰ কথা কৈছোঁ, মই কৰিছিলোঁ, মই ৰাতিয়ে বনাই থৈছিলোঁ মই কালি কি কৰিম। মানে মই টাইম টেবল বনোৱা নাই, টাইম টেবল মই একে বনোৱা নাই, মই বনাইছিলোঁ ডেইলি টাৰ্গেটছ। মই ৰাতি নোট ডাউন কৰি থৈছিলোঁ যে মই কালি কোনটো টপিক পুৰা কৰিব লাগিব, বা কোনটো মেথছৰ ফৰ্মুলা কৰিব লাগিব, বা মেথছৰ চেপ্টাৰ কোনটো সেইটো ক্লিয়াৰ কৰিব লাগিব, বা ছায়েন্সৰ কোনটো ক্লিয়াৰ কৰিব লাগিব, এইটো মই মানে ডেইলি টাৰ্গেটছ বনাই থৈছিলোঁ। আৰু মই কালি যোনটোৱে টাইমত নহওক, মই সেইটো ডেইলি টাৰ্গেটছবোৰ মোৰ পূৰাবলৈ মোৰ 100% দিছিলোঁ। আৰু মই ৰাতি চাইছিলোঁ যে মোৰ ডেইলি টাৰ্গেটছ কেইটা হৈ গৈছে, মোৰ চব ডেইলি টাৰ্গেটছ কেইটা হৈ গৈছে। তো মই আকৌ কালিৰ ডেইলি টাৰ্গেটছ কেইটা বনাইছিলোঁ। তো তোমালোকেও তেনেকৈ কৰিবা। যদি তোমালোকে টাইম টেবল বনোৱা নাই এতিয়ালৈকে, তো তোমালোকে টাইম টেবল বনোৱা একো দৰকাৰ নাই, টাইম টেবল বনোৱা একোৱে দৰকাৰ নাই, কাৰণ একেটা টাইমত পঢ়ি কেতিয়াবা আমনিও লাগি যায়। কিন্তু যদি তোমালোকে ডেইলি টাৰ্গেটছ বনোৱা ন, মই কালিৰ ভিতৰত ছায়েন্সৰ এইটো চেপ্টাৰ কৰিম, বা ছ'চিয়েল ছায়েন্সৰ এইটো টপিক কালি পুৰা মই ৰিভিজন মাৰিম বা কৰিম, বা মেথছৰ এইটো চলিউশ্যন কৰিম, যদি তোমালোকে এনেদৰে ভাবা, তেতিয়া টাইম টেবলৰ একো দৰকাৰ নাই। জাষ্ট তোমালোকে নিজৰ ডেইলি টাৰ্গেটছবোৰ ৰাতি খোৱাৰ আগত নোট ডাউন কৰি থাকিবা, আৰু তোমালোকে ৰাতি যি কৰিলা সেইটো নোট ডাউন কৰাত শুদ্ধ চিন মাৰি দিবা, বা
ৰাইট চিন মাৰি দিবা তেতিয়া নিজে মানে মটিভেট থাকিবা যে মই যি টাৰ্গেট কৰি আছোঁ মই চব পূৰাই আছোঁ এনেদৰে আৰু সেল্ফ ষ্টাডি কৰাটো বহুত দৰকাৰী কাৰণ সেল্ফ ষ্টাডিয়ে মেইন ন তুমি যেতিয়া নিজে সেল্ফ ষ্টাডি কৰিবা যেতিয়া নিজে কুৱেশ্যন এনচাৰ ওলাবা তেতিয়া নিজৰে মনত থাকি যাব ছাৰহঁতে পঢ়োৱাতকৈ যেতিয়া তুমি নিজে সেল্ফ ষ্টাডি কৰিবা বা নিজে চিন মাৰি কুৱেশ্যনবোৰ ওলাবা তেতিয়া সেইটো পূৰা এক্সাম হললৈকে মনত থাকিব বা তুমি 10 পাছ কৰিও যাবা ন তেতিয়ালৈকে সেইটো মনত থাকিব তো তেনেকুৱা কথা আকৌ কিছুমানে কৈছা যে বা তুমি কেতিয়া স্লিপ কৰিছিলা বা কিমান টাইম স্লিপ কৰিছিলা তো মই সঁচাকৈ ক'ব গ'লে মই ৰাতিপুৱা মই পঢ়িব নোৱাৰোঁ মানে কিছুমান এনেকুৱা ষ্টুডেণ্ট থাকে ন যোনবোৰে ৰাতিপুৱা পঢ়িব পাৰে আকৌ কিছুমান এনেকুৱা ষ্টুডেণ্ট থাকে যোনে ৰাতি পঢ়িব পাৰে মই তেনেকুৱা আছিলোঁ মানে মই ৰাতিপুৱা পঢ়িব নোৱাৰোঁ মই জাষ্ট ৰাতি পঢ়িব পাৰোঁ মই ছটাৰ পৰা বা 6:30 পৰা 6:30লৈকে ৰাতিপুৱা দিনত পঢ়ি সন্ধিয়া পঢ়ি ব্ৰেক লওঁ তাৰপাছত 7টামানৰ পৰা মই পঢ়োঁ আৰু 7টামানৰ পৰা ৰাতি পূৰা 12টা-1টালৈকে তাৰ ভিতৰত ব্ৰেক থাকে বা ভাত চাত খোৱা ব্ৰেক থাকে বা অলপ ব্ৰেক থাকে কিন্তু মই ৰাতি যিমান পাৰোঁ মই সিমান পঢ়োঁ মানে মই ৰাতিপুৱাটো বহুত দেৰিকৈ উঠোঁ 8টা 8:30 কেতিয়াবা 9টাই বাজি যায় এনেকৈ উঠোঁ মই যিমান পাৰোঁ মোৰ ৰাতিয়ে পঢ়োঁ মানে ৰাতিয়ে মোৰ 100% দিওঁ কাৰণ ৰাতিৰ মানে মোৰ অভ্যাস আছিলে আৰু ৰাতি ভাগৰ চাগৰ নালাগে আৰু পূৰা মানে ওচৰতেও শান্তি হৈ থাকে তো মই এনেদৰে পঢ়িছিলোঁ আৰু স্লিপ মই 7-8 ঘণ্টাই লৈছিলোঁ আৰু দিনতো এটা নেপ লৈছিলোঁ 1 ঘণ্টামানৰ বা 50 মিনিটমানৰ কাৰণ যদি তুমি ভাত চাত খাই যদি 1টা বজাৰ পৰা তুমি ধৰা 1:50 মানলৈকে সৰু এটা নেপো লৈ লোৱা ন তোমাক মানে সেইটো মানে বহুত এনাৰ্জেটিক হ'ব আৰু পাছত পঢ়ি থকালে মানে ভাগৰ চাগৰ নালাগিব বা মানে পঢ়ি থাকিব পাৰিবা কিন্তু এটা নেপ নল'লে মানে মোৰ মানে তেনেকুৱা হৈছিল আৰু নেপ নল'লে মানে অলপ কিবা হয় মানে পূৰা ভাগৰ লাগি থাকে কিন্তু নেপ ল'লে মানে তেনেকুৱা হৈছিল মানে ভাল লাগিছিল আৰু পঢ়াত ভাগৰো নালাগিছিল চ' মোৰ ক'বলগীয়া ইমানেই আছিল তো তোমালোকৰ আৰু যদি কিছুমান প্ৰব্লেম হৈছে মোক জনাবা মই তাৰ ওপৰতো ভিডিঅ' বনাব ট্ৰাই কৰিম চ' থেংক ইউ আৰু মেট্ৰিকৰ কাৰণে পূৰা ভালদৰে পঢ়ি যোৱা আৰু চিৰিয়াছকৈ লাগা এতিয়া কাৰণ এতিয়া হাতত পূৰা টাইম নাই আৰু তুমিতো এনেকুৱা ষ্টুডেণ্ট আছিলা যোনে এক্সামৰ এদিন আগত পঢ়িও তুমি টপ কৰিছিলা তো এতিয়াতো আমাৰ হাতত এমাহ টাইম আছে তো তোমাৰ ৰিজাল্ট ভাল হোৱাটো খাটাং তোমাৰ ৰিজাল্ট ভাল হ'ব কিন্তু তুমি নিজৰ 100% দিব লাগিব এতিয়া যদি 100% নিদিয়া তেতিয়া কিন্তু পিছত বহুত ৰিগ্ৰেট হ'ব মই বাৰম্বাৰ সেইটোৱে কথা কৈ আছোঁ যে তুমি ভালদৰে লাগি দিয়া কাৰণ পিছৰ যোনটো ৰিগ্ৰেট হ'ব ন তুমি কান্দি পৰিবা যদি তোমাক এতিয়া নকৰা সেইকাৰণে তুমি নিজৰ 100% দিয়া ময়ো তোমালোকৰ লগত আছোঁ আৰু আমি সকলোৱে মিলি মেট্ৰিকৰ ৰিজাল্টটো বহুত ভাল কৰিম অ'কে থেংক ইউ